বন্ধু বান্ধৱীসকল আপোনালোকেও যদি এনেকৈ বোৱা চাদৰ আছে তেনেহ'লে ইয়াৰ মূৰটো নিচলোৱা কৰিয়ে টোপ গাঁঠিব পাৰে। ইয়াত দেখিছে মই এনেকৈ গাঁঠি দিছোঁ। কেনেকৈ গাঁঠিব লাগে মই দেখাই দিওঁ। প্ৰথমতে এই যে দহি দুডাল আছে এই দহিখিনি এনেকুৱা কৰি ল'ব। লৈ উঠি তাৰ মাজত আপুনি যি সূতাৰে নাগাঠে কিয় সেই সূতাখিনি এনেকৈ সোমাই দিব। এনেকৈ এইটোৰ নিচিনা সমান জোখত দেখিছে। এতিয়া মই এই দুডাল গাঁঠি মাৰি দিম। তাৰপিছত এই বস্তুটো এনেকৈ আনিব, দেখিছে, আনি এইটো দেখা নোপোৱাকৈ দিব তলৰখিনি। লৈ তলেৰে এনেকৈ আনি বাকী আমি যেনেকৈ টোপ গাঁঠো প্ৰচেছটো সেই একেই